চিৰাই Igita. Namanya asal bila. Jadi begini kembali. Kimat mah orang apa nak lagi ya saya kau itu bisa bisa. সংস্পৰ্শলৈ অহাৰ বিষয়ে তেওঁ নিজেই স্পষ্টকৈ কৈ গৈছিল। যিয়ে নহওক তেওঁ ভিতৰুৱা গাঁও আদৰ্শ গাঁও সম্পন্ন সত্ৰৰ পৰা ওলাই আহি ইংৰাজী ভাষা সাহিত্যৰ অধ্যয়নে লোক সংস্কৃতিৰ বিশেষজ্ঞ হৈ উঠা এজনৰ মনত মানুহৰ বাবে প্ৰেম প্ৰীতি আৰু কেনেধৰণৰ লোকৰ ক্ষেত্ৰত অসূয়া বিদ্বেষ ফুটি ওলাইছিল সেয়া যে সৰ্বসাধাৰণ দুখীয়া নিচলা সহজ সহজ গঞা জনজাতীয় অজনজাতীয় নিৰ্বিশেষে কৰ্মব্যস্ত লোকসকলক তেওঁ ভাল পাইছিল, মৰমো কৰিছিল, পাৰ্যমানে দিহা বুদ্ধি দি নিৰ্বিশেষে তেওঁ উপকাৰ কৰিছিল। ভেম গৌৰৱ বিলাসিতা সম্পন্ন লোকক জাতকুল ধনী দুখী নিৰ্বিশেষে বেয়া পাইছিল, নিন্দা কৰিছিল, পৰাপক্ষত অকণো আখৈ নিদিছিল। আমাৰ সমাজৰ লগত জড়িত বিভিন্ন লোকে লোক পোৱা তিনিজন অন্যান্য সাধাৰণ ব্যক্তি ডক্টৰ বাণীকান্ত কাকতি, লোক সংস্কৃতিৰ ডক্টৰ প্ৰফুল্ল গোস্বামী দত্ত গোস্বামী আৰু বড়ো ভাষা সাহিত্য সংস্কৃতিৰ সাধক ভৱেন্দ্ৰ নাথৰ ক্ষেত্ৰত তুলনাক্ৰমে একেধৰণৰ মানৱ প্ৰীতিৰ উমান পোৱা যায়। গোস্বামী মহাশয় জনজাতীয় প্ৰীতি বৃহত্তৰ মানৱ প্ৰীতিৰ বিশিষ্ট অংগ। তেওঁ বিচিত্ৰ ঘটনাবোৰৰ জীৱনত কিমান ধৰণৰ জনগোষ্ঠী বা জনজাতীয় লোকৰ সৈতে সংস্পৰ্শ ঘটিছিল সেই সংবাদৰ কৃপণতে আমি নিশ্চিত কৰিব পাৰিলে বিষয়বস্তুটোৰ আলোচনা সম্ভৱপৰ হ'ব। কামৰূপৰ দক্ষিণ পাৰৰ নহিৰা সত্ৰৰ চৌপাশে থকা পাতিৰা ভাগ গাৰো বড়ো আৰু বজৰত খাচী জয়ন্তীয়া